हेलो बंधु बान्धवीসকল, আজি গুণগুণ আমাৰ 3 মাহত সোমালে আৰু আজি ধুনীয়াকৈ তাই এটা মেমৰি ক্ৰিয়েট কৰিলোঁ। বলক তেতিয়াহ'লে আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি হৈছে 12 তাৰিখ আৰু আজি গুণগুণ আমাৰ 3 মাহত সোমালে। ৰাতিপুৱাই আমি চাহ পানী খাই তিনিটাই অলপ ৰ'দ পোৱালোঁ বাৰান্দাতে। ইমান ধুনীয়াকৈ ৰ'দটো আহিছিলে আৰু তাকে এটা বোলো ভিডিঅ' কৰোঁ। আৰু মায়ে ভাবিছিলে যে ফটো লৈ আছোঁ, ধুনীয়াকৈ প'জ দি আছিলে। পিছতে মই ক'লোঁ নহয় যে ভিডিঅ' কৰি আছোঁ, হাঁহিব ধৰিছে। ইফালে 11টা মানত গুণগুণক আইতাকে গা ধুৱাই দি আছে। দেখিছেনে ইমান ধুনীয়াকৈ গা ধুই আছে, তাই একদমেই নাকান্দে। গা পা ধুৱাই আইতাকে তাক ধুনীয়াকৈ ড্ৰেছ পাতি কৰাই দিলে, নতুন কাপোৰ এযোৰ পিন্ধাব বোলে। আৰু আনফালে মই তাইৰ কাৰণে ডেক'ৰেশ্যন কৰি আছিলোঁ। ঘৰতে ৰিবন এপাত আছিলে, ৰিবন পাত মই 2টা ফাল কৰিলোঁ। কৰি পেলাই এটা ফাল তাইক ধুনীয়াকৈ মই বেন বনাই দিলোঁ আৰু আনটো ফাল মই ধুনীয়াকৈ তাইৰ কাৰণে কিনি এটা বনালোঁ। দেখিছেনে ইমান ভাল এটা হোৱা নাই বাৰু, তথাপি বনাইছোঁ। আৰু টাৱেল এখন আছিলে, টাৱেলখনৰ 2টা মোৰ ৰাবাৰ দি বান্ধি লৈছোঁ। মাজতে অলপ এনেকৈ তাইক খোৱাব পৰাকৈ ৰাখি দিছোঁ। আৰু পেণ্টটো যিহেতু হাফ পেণ্ট আছিলে, দেখিবলৈ বেয়া দেখি কাৰণে কি কৰিলোঁ, মিটাৰ কাপোৰ আছিলে, ধুনীয়াকৈ স্কাৰ্ট বনাই পেলাই পিন্ধাই দিছিলোঁ। তাই যি ভৰি মাৰে উৎপাত কৰি খুলিহে পেলালে। কিবা কৰি ৰেপাৰ কৰি মিলাই ফটো এটা যেনি তেনি ল'লোঁ আৰু একদম সময় নিদিয়ে তাই ল'বলৈ। ফটো একপি উঠাই তাইক বাহিৰত লৈ আহিলোঁ। আৰু এই ফুলবিধ কি জানেনে, পাত এটা দি ৰুইছিলোঁ, হৈ গ'ল যেনিবা, নামটো নাজানো বাৰু। আৰু এইফালে তাইক বাহিৰত ৰ'দ পোৱাবলৈ আনিলোঁ। আৰু তাইক দেখিছেনে পথালিকে ল'লে বেয়া পায়, এনেকৈহে ল'ব লাগে। লগ পাই আছোঁ বাৰু নেক্সট এটা মিনি ব্লগত। বাই।